বস্তু এটা পালি কাম দিলে হয় ভাল এগিলা আমার ভাগ্যত নাই কি হলে তোর বাল তো শেষ করে ফেলেছো ওই এঙ্কা কে মারিস রিডি কি রেডি হ্যাঁ কি ফিমুর বল না নাকি রেডি মুখ মুখ মারবে তো চিনি কোনা বাড়তে তোর খানদান নষ্ট মোর বল না বিলি হইছে ওই কে টানছ কি ছিল তোর এনকা লাগি আছে জি হে মই কি জানো মই তোর লগত মোবাইল চাইছো না নাই সি তো হকনা বকনা আই মারবে আসছি মই চাই থাকিম নেকি কি হৈছে শুন ওই হব দে সিগন্যাল কাট কেতিয়াবাই গেছি এ ভাই বৰ ধুনীয়া এটা সপোন দেখিছিলো এ তাইক লৈ তই সপোন নষ্ট কৰি ফেললি ও সপোন বাদ দি অলপ বাস্তৱৰ মাথা মাৰ নহ'লে বে বেলেগৰ হৈ যাব তাই তাকেইটোৱে কম বুলিতো সদায় ভাবো কিন্তু কলি চত্তৰে মাৰি দে নেকি ঠেক বাল মই আছো তো তই পুৰুষ নেকি মই কি কৰো এতিয়া এ কি কৰো নহয় কালি তই প্ৰপ'জ কৰিবই লাগব কালিনো কেনেকে কমে এ কৰিবই লাগব কালি তই তই মোৰ লগত থাকিবি না তে মই আছো তোৰ লগত মোৰ ভয়ে লাগিছে এতিয়া শুনি ফেলে ঠেক প্ৰেমত আকৌ ভয়ছই নাই কালি প্ৰপ'জ কৰিবই লাগব তই তই যদি মোৰ লগত থাকা দে কালি কিবা নহয় কিবা এটা হ'ব দে ভগৱান তুমি চাবা আৰু বল এতিয়া যা বল তই মোক এদিন নিবি দে ভাই মই আছো আৰু সদায় থাকিম বলো কি হয় হ'ব দে আৰু গার্লফ্রেন্ড ভাগত পাইছি দে হা কর ধানৰ মাজত পথাৰৰ মাজত মাতে তাই বেলেগ গার্লফ্রেন্ড ৰেষ্টুৰেণ্ট ধাবা হা
কত ধুনীয়া ধুনীয়া জাগাত নে হিলু হাও কেনে করে মারান না তো পাপা হাঁকে উঠে নেকি তোক মই ভাল পোৱাৰ কাৰণে আহিছো ধানো মাছ ভাঙি আহিছো জানা না অলপ মৰমত মাতটো দিব লাগে তোক আজি তামান ঠগা লাগে আহিছি তুমি জানমনি আন লাগে আহিছি কাৰ প্ৰেমত বহিছিলো মই গাঁৱত কিজনী তোৰ দৰে ঠগা আপি কোনো নাই মই ভাগত পাইছো ওপৰৱালা মোক কিবা কৰি দিছে তই হ'ব দে ইমান চেনি দিবি নাগে পৰ দিনতে যি দিছে ষ্টকত দিবা দিছিল কত দিছিল হ'ব দে ক'ত দিম দেই বাপৰে বাপ মই চেষ্টাৰ কাৰণে বেলজিয়াম মাৰি আছো পইচাই পোৱা নাই ৰ কালি কি দিম তোক নেদিম হয় কাক দি নাই তই মোৰ চব হ'ব দে কালি ৰিচাৰ্জ কৰি দিবি এতিয়া যাওঁ মই মোৰ তোৰ কাৰণে ৰিচাৰ্জ কি ফুল যে কিডনি চব দিম খালি তই মোৰ হৈ থাকিলি হ'ল বাকী পুরো বাস্তু ঠিকে আছে পুরো হ্যান্ডসাম হয়েছে গা ধুইছে নাই তোৰ কি কথা কোৱা হা ৰাতিপুৱা উঠিয়ে মই গা ধুওঁ তোৰ নিচিনা বুলি ভাবিছে মোক এই মই গা ধুতো হলেও তো আজি অলপ বেলেগ মচানোতে সেই ৰখেই তই কৰ কি এইগিলান বকি থাকা এনা হয় মোৰ একদম নাৰ্ভাছ হৈছোঁ মই কিবা হৈ আছে আৰু আকৌ নাৰ্ভাছ হ'ব লগা নাই মই আছো তো তোৰ পিছফালে প্ৰপ'জ হে কৰিবি বেলেগতো আকৌ নহয় হ'লেও তই মোৰ লগত থাকিবি দে ভাই মোৰ আজি কিবা কলজা যে একদম কিবা লাগি গৈছে কিবা হৈ আছে আৰু কিবা আছে নেকি আছি তো যা যা ভয় লাগবা ধৰিছে আকৌ ভয় নাই যা ঐ যা আজি প্ৰপ'জ কৰ যা না এই তই মোৰ লগত থাক ভাই মই আছো তো হে ৰে ঐ যা হৌ যা হেৰি নৱনীতা ৰ'বাচোন কোৱা হেৰি মানে কি কওঁ তোমাক মই কেইদিনমানৰ পৰা এটা কথা কম বুলি ভাবি আছোঁ কি কথা মানে হেৰি মোৰ তোমাক ভাল লাগে মই তোমাক ভাল পাব বিচাৰোঁ ভাল পোৱা মানে মোৰ বয়ফ্ৰেণ্ড আছে আৰু আমাৰ বহুত দিন হ'ল ৰিলেশ্যনশ্বিপত কি একো নাই ভালটো আৰু সৰু কথা কিন্তু আমি ফ্ৰেণ্ড হৈ থাকিব পাৰোঁ আৰু তোমাক যিহেতু মই ইমান দিনে দেখা পায়েই আছোঁ একোতো বেয়া দেখা নাই তো আজিৰ পৰা যদি তুমি বেয়া নোপোৱা আমি ফ্ৰেণ্ড হৈ থাকিব পাৰোঁ অঁ ফ্ৰেণ্ড হ'ব পাৰোঁ বাৰু আচ্ছা পাৰি যদি একো প্ৰব্লেম নাই যদি নাম্বাৰটো দিয়া তোমাৰ অঁ লিখি ল 7002945 অ'কে আচ্ছা নাম্বাৰটো হ'ল এতিয়া মই যাওঁ মোৰ অলপ কিবা কাম আছে মই তোমাক ৰাতি 7টা বজাত ফোন কৰিম পিক কৰিবা দেই ঠিক আছে অ'কে বাই কি হ'ল এই চোৱাচোন চকুত কিবা পৰিল চাওঁ আহা পাই গেল বাছা পাই গেল আৰু এটা থেংক ইউ হ'ব দেই ও হ'ব আকেই দিনে চব কৰবে হজাতো চাই চকুত পকা এটা সোমাইছিল এই পকাটোহে উলিয়াই দিলো তোৰ ইমানে মনৰ হে বেয়া ধান্দা হা ও হয় নেকি মই অলপ বেলেগ দেখান পালো এইগিলান সেইকাৰণে নাভাবি ক'লো এইগিলান অতকে কথা নাভাবি এতিয়া বল যাবি ৰ হ'ল কি সেইটো কও কি হ'ব আৰু তাই বোলে বয়ফ্ৰেণ্ড আছে এতিয়া আৰু কি কবি আৰু প্ৰপ'জটো কৰিলো ইয়াৰ হ'ব দে আৰু ফ্ৰেণ্ড হ'বা কৈছে ফ্ৰেণ্ড হৈ থাকিম দে আৰু কিবা নম্বৰ দিয়া নাপালো আৰু নম্বৰ মানে ফ্ৰেণ্ড হিচাপে নম্বৰটো লৈছে আৰু তাকে আৰু তাই আজি ফোন কৰিম বুলি কৈছে 7টামান বজাত ও হেংকাই গালি গলবো দে আৰু 7টা বজাত ফোন কৰবো নেকি 7টা বজাত ফোন কৰিম বুলি কৈছে এতিয়া সেইগিলা নাভাবি বল এতিয়া বল নহ'লে আৰু থাকিব তাত তাই মৰম মৰম লাগি
পিছে কিনো আবেগৰ সপোন সপোন কি ভাই বৈছো ৰ অ হয় নেকি এ ভাই তোৰ লগত এটা ডাঙৰ কথা আছিলে কি ডাঙৰ কথা কৈছো কওক এ কথা মানে তুমিতো কলি বিশ্বাস নকৰা মোৰ কথা এ দেখবাই লাগব কিনো দুখ এইটো চাও দেখলি নে তোন্দেতি চবে মোক বয়া পা কিন্তু সেই বুলিও মই তোন্দক ভাল পাওঁ আৰু সেই ভাল পাওঁ কাৰণে মই এই ফটো মাৰি আনিছো দেখছা না নৱনীতাক এই জিতুৰ লগত তাকেতো ৰহ বললেন মোৰ কিবা বিশ্বাসে নহয় ফটোটো দেখা পায় মই জানো তোৰ বিশ্বাস নহয় সেইকাৰণে মই তোক এটা কথা কওঁ তই ফোন মাৰ একবাৰ দে ৰহ থৈছো মোবাইলটো आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें या कुछ समय आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है মোকতো চবে বয়াই পা এই গাঁৱৰ প্ৰায় মানুহ বয়া পায় মই কিন্তু কাকো বয়া নাপাওঁ মই ভাল পাওঁ কাৰণে এই প্ৰমাণ দিলো না তাকেতো ৰহ মই যাওঁ এতিয়া থাক যাতে যা সুকুন পাবি ৰ মছলাটো এতিয়া চালা তাইৰ কাৰণে মই চব বয়া কাম এৰি দিছিলো আৰু তাই মোৰ লগত আজি এনেকুৱা কৰিলে তাইক আজি মই ৰহ হেল্ল' মাতাল ক'ত আছা তই কালি কালি তই তই আমাৰ এই পুৰণ জাগাক লাগি আহিবি তই অ হ'ব দে দে আহি পালি ইমান দেৰি কৰিলি তই এই অলপমান হ'ল আৰু লেট অকণমান গাঁওখনো চালো লাহে লাহে ক'ত যাবা পিছে হে আজি তোক এটা মই স্পেচিয়েল জাগাত লৈ যাম বল উঠ তই মোক ক'ত লৈ আহিছা আছো না দেখা পাবি এই ৰ মোৰ ভয়হে লাগিছে দেখা পাবি চোৱা কি কৰিছা এইবোৰ কিয় বান্ধিছা খোলা চালা তই চালা মোৰ লগত গাদ্দাৰি কৰিছা ইমান রকি রকি লাভ নাই শেষ করে দি আজি পিস পিস করে দি কৰাটোতো কৰিমেই কিন্তু এর আগত তাক মাৰি ল'ব লাগব কি মাৰা কাক মাৰা কি কৰি আছা এইবিলাক কি চলি আছে তুমি এনেকুৱা কিয় কৰি আছা মই একো বুজি পোৱা নাই খোলা না দুখ পাই আছো তো Hey! Api! Shut up! I'm crazy man! যেটা জি মন টাকা করি হলাম হে পি হে তোর কারণে সব বয়া কাম বাদ দিছিল আর তো আর বয়া কামও কা আনলি বহুত দিন একলা কাম করবে মানুষিল পয়সা এসে লাগবে পার নাই কিবা করে যাক কাম দেখো কৰি আছো তুমি কি পইচাৰ কথা কৈ আছা তাক খোলা গেম খেলি আছা নেকি যদি কৰি মই আছা পাগলা হৈছো বে মই পাগলা হৈছো তাই কাতে দুদিন ৰাখ আৰু তো দুটাই ভালকে চাবি মই এতিয়া আহো
হুকেশ ভুলা ওরা তেতিয়াহ'লে মই আৰু নো টেনশ্যন বুজিছা পাৰিলে মোৰ কাৰণে এপেকেট চিহৰ আনিবি মই না হেই হু তাই ক'ত যাব পাৰে বাৰু আমাৰ গাঁওখনতো ইমান বেছি চিনিও নাপায় সৰুৰ পৰা গুৱাহাটীতে থাকি ডাঙৰ হ'ল ক'ত গেল কালি পাই যি ঘৰত নাই তই তই আৰু আজি একে কি কৰিব আহিছা তইতো আৰু মোক বয়াই পায় তই বুলি নহয় মোক গাঁৱৰ প্ৰায় মানুহ বয়া পায় কিন্তু মই চবৰে ভাল ভাবো কাৰণে তোৰ কাষত আহিলো জানো মই তই কিমান ভাল ভাবিছা কি কাৰণত আছে সেইটো বইনেৰে দি কালিৰ পৰা ঘৰত নাই মই সেইটো কথা জানো আৰু কোনে নিছি সেইটোও জানো মই কি তই জানা কোনে কিডনেপ কৰিছে যিটোৱে নিছি কিডনেপ কৰি আৰু তাৰ লগত একেদিন বৰকে ঘূৰিছিল সি কিবা চাল কৰি লৈ গৈছি কবাক যি তুই মই তো কালিৰ ভিতৰত ৰিজাল্ট দি দিম যতীনাথ খুব মই দি দিম কালি মই যাওঁ এতিয়া ঐ জিতু অ কওক ঐ ভণ্টিক তই ক'ত লুকাই থৈছা ভণ্টিক আপুনি কি কৈছে মই ক'ত লুকাই থম এই এনেই মোৰ মাথা গৰম হৈ আছে আৰু তই মোৰ নাটক নকৰিবি দে একদিনৰ ভিতৰত যদি ভণ্টি ঘৰত নাহে তোক মই কি কৰোঁ চাই থাক দাদা আপুনি কি কৈছে মই এইগিলাখান একো বুজি চুজি পোৱা নাই আপুনি কি কৈছে এইগিলাখান এই তহঁতৰ দৰে চলি নাটক বুজি পাওঁ মই ভালকে যদি একদিনৰ ভিতৰত ভণ্টি নাহে তোক মই চাই ল'ম সোনকালে মাত তাক কাক মাতিব লাগে কিয় মাত না তই কেলা হেল্ল' হেল্ল' জিতু ৰবা 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 মই যাইছো ৰবা মই আজি খুচি আছি না আগের মুরুদ বহুত দিনের মুরুদ আগের কাম তো করবে পারিম আগে তাক তার পিছতে পাই গেছি চান্স এই কাফি হৈ যাব মোৰ কাম অলপ কৰিকে দি লওঁ
কেতিয়াও বুজিয়ে নাপালা মই তোমাক কৈছিলো মই তোমাক কিমান ভাল পাওঁ কিন্তু তুমি মোক এবাৰো বুজিয়ে নাপালা এতিয়া চোৱা তোমাৰ কি অৱস্থা হ'ল হেই তোক মই একদিন টাইম দিছিলো মই গম নাপাওঁ তই মোৰ লগতে খেলা খেলি আছা তোক মই এয়া কি কৰিছ দাদা তই ইয়াক নামাৰিবি ইয়াৰ ভুল নাই মানসৰহে ভুল তাক যাই ধৰ ই মোক বচাইছেহে কিন্তু ফৰমেলে দেখোন কৈছি যিটো এইটো কিডনেপ কৰা বুলি আৰু মোক অলপ আগত সি ফটোও দিছি এতে সেইকাৰণে মই আহি পালো কি ফৰলেণ্ডে সিটো মোৰ ভাল বন্ধু হয় কি হৈছে মানে কিডনেপ কৰিছি কোনোবাই নাম কৰিছি কাবাৰ আৰু মানসটো তোৰ ভাল পোৱা আছিল মই একো বুজিয়ে পোৱা নাই মানস মোৰ ভাল পোৱা তথাপিও মোৰ কি অৱস্থা কৰিলে আৰু ই মোৰ ভাল বন্ধু ইয়ে মোক বচালে কি ই তোৰ ভাল বন্ধু সিদিনা ফোনলাইনে মোক তোৰ আৰু ইয়াৰ ফটো দেখাইছিল হাৰে কি ফটো দেখিলি তই আৰু তোক সিদিনাখনে মই ফোন মাৰোঁতে তই বিজি আছিলি কি তোৰ এইখিনিয়ে বিশ্বাস মোৰ ওপৰত ৰ তোক দেখাই আছো এই ৰ ইটো ফটো দেখোন মই তাইৰ কিবা চকুত কিবা পৰোতে মই গুচাই দিছিলো ৰ এইখিনি সময়ত এই ফৰলেন আছিল মোৰ লগত সিয়ে হ'ব এইটো কাম কৰা সিয়ে হ'ব তাৰ মানে গম পালো চব ফৰলেণ্ডৰ কাম চব সি কৰি আছে তোকো কৈছি আৰু মোকো কিবা কিবি কৈছি তাক মই দাদা তাক তই একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম ঐ ৰ ই যি কৰিলে কিন্তু তোৰ মোৰ ওপৰত বিশ্বাস থাকিব লাগিছিলে কাৰণ আমাৰ মাজত ভাল পোৱা আছিলে কিন্তু তই একো নজনাকে এই ডাঙৰ সিদ্ধান্তটো ললি আজিৰ পৰা তোৰ আৰু মোৰ মাজত একো সম্পৰ্কই নাই ই মোৰ ভাল বন্ধু আছিলে ইয়ে মোক বচালে কিন্তু তই মোৰ ভাল পোৱা হোৱাৰ স্বত্তেও তই মোক আজি হত্যামুখত পেলালি হয় মাছি মোক বাঁচা তোকো দিম যা মাছি আয় মোৰটো নেকি কি হল আৰু তোৰ হাই কেনেকা উঠা ধুৱাই মানে কি হৈছিলে না তোক দেখাই নিছিলো না দুদিন নেখিলো কিবা মই থাকিয়ে নৰো বছৰ দিন পাওঁ লাগছি দে তোক আজি আৰু মৰম লগা হৈছে মই ভাল পাবি নে আছাল খাই কি ভাল পাৰ কথা দি থাকা তই আৰু তোৰ লগতে যে যাম মই লৈ যাও হয়নে মই সপান দেখছো নেকি শুনতে দিছো একবাৰ এই জয়ে যোৱা সপান দেখছো ওপৰতে মই শুনছি ভগৱান হয় নেকি ফৰলেন তই বয়া বুলি জানো কিন্তু ইমান বয়া বুলি মই ভবা নাছিলো দে তুমি দুই যি কৰা কৰ মই যাওঁ দে এ ভাই মোৰতো ভুল হৈছে কিন্তু মোক তুন্দে মাফ কৰি দি ভাই মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে মোক মাফ কৰি দি ভাই হ'ব তই বুজি যি পাইছা তোক মই মাৰিলেও মোৰ লাভ নাই আৰু নামাৰিলেও মোৰ লাভ নাই যি হ'ব লগা আছে হৈ গ'ল আৰু নেক্সট টাইম যাতে কাৰো লগত তই এনেকুৱা নকৰা আৰু ভুল মোৰো আছিল নহয় সেইকাৰণে মোৰ আজি এই অৱস্থা হ'ল